Hello everyone. মাতৃ-পিতৃ বন্দনাৰ বাবে চৰকাৰী চাকৰিয়ালসকলক 3 দিনকৈ ছুটি দিয়া হৈছিল নিজৰ মাক দেউতাকৰ লগত সময় কটাবলৈ আৰু হে আমি দুইজনী এই সুযোগতে গৈছিলো লখিমপুৰলৈ আৰু আপোনালোকেটো ভিডিও দেখি গম পাইছে মই মোৰ মাক পিছে লৈ গৈছিলো মামাহঁতৰ ঘৰলৈ কাৰণ মই মোৰ মাক যেনেকৈ ভাল পাওঁ মৰম কৰো বা লগ পাব বিচাৰি থাকো ঠিক মোৰ মায়েটো নিজৰ মাকক লগ পাবলৈ বিচাৰি থাকিব আৰু হে মামাহঁতৰ ঘৰলৈ এদিন থকাকৈ গৈছিলো আমি গৈছো বুলি মামাই যিমানবোৰ থলুৱা খাদ্য আছে আটাইবোৰে জুতি আমাক লবলৈ দিলে যেনে মছন্দৰী পাতত দিয়া কলডিলৰ হৈতে পাৰ মাংস জহা কুমৰাৰ হৈতে হাঁহৰ মাংস লোকেল মাছ কিমান যে কি খোৱালে নহয় আৰু মই খেতি কৰিম বুলি কোৱাত মামাই অলপমান মাটি গোবৰ ধুনিয়াকৈ ভৰাই দি দিছে এই মামা মামী আইতাৰ নিস্বাৰ্থ মৰমবোৰ সদায় এনেকৈ থাকক আৰু লগতে মামীয়ে যে ঢোকাখনৰ পৰা একদম বৰা চাউলৰ ৰহিও লৈ আহিছে আপোনালোকক অকণমান ক্লিপে দিছো তাৰপিছত সকলোকে বিদায় দি এটা গধুৰ মনেৰে আহিছো আৰু নৰ্থ লখিমপুৰ কলেজৰ সন্মুখভাগ পাওঁতে আমাৰ দুইজনে যে ইমান বেছি আৱেগিক হৈ পৰো নহয় কাৰণ ইয়াৰ পৰাই হৈছিলে আমাৰ দুইজনৰ জীৱনৰ যাত্ৰা